Hi hello guys, welcome back to my YouTube channel. तो guys की खबर আপোনালোকৰ আশা কৰো আপোনালোকৰ ভালে তো মোৰো ভালে তো guys আজি অন্য এটা ব্লগ লৈ মই পাঞ্জল সুনৱালে আকো আহিলো আপোনালোকৰ মাজলৈ তো আজি ব্লগটো দেখাই আছো আজি ব্লগটো ধামাকা হ'ব গৈ আছে যেহেতু আগতিয়াকৈ কৈ নিদু ব্লগটো কি হ'ব গৈ আছে তো ফাইনালি আপোনালোকে ব্লগটো চাই যাব আগলৈ তো ইয়াৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছো এয়াৰ মোৰ ভাইটিয়ে কেমেৰামেন হ'ব আজি তো যেহেতু এয়া মোৰ ওয়াইফ মই ইয়াৰ পৰাই আজি ব্লগটো ষ্টাৰ্ট কৰিম আৰু কি ক'বা আৰু তেনেকৈ আমি ওলাইছো আৰু এইখন আমাৰ গাঁওখন তো যেহেতু গাঁওখন আজি একেবাৰে নিহাহাৰ হৈ আছে ঠাণ্ডা আজি ডাৱৰীয়া তো গাইজ ফাইনেলি এতিয়া আমি গৈ আছো বৰ্তমান তো যেহেতু আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ব্লগ লৈ আহিলোঁ তো আমি গৈ আছোঁ এয়া আমাৰ ব্ৰো তো ব্লগটো চাই তো গাইজ ফাইনেলি এতিয়া পাই গ'লো হি জয়পুৰ নগাৰঘাট তো যিহেতু বুঢ়ী দিহিঙৰ কিনাৰেদি আমি গৈ আছো বৰ্তমান তো আপোনালোকক মই কৈ আছিলোঁ যে আজি ব্লগটো ধামাকাৰ হ'ব গৈ আছে যেহেতু আজি গৈ আছো মই জয়পুৰ দিহিং পাটকা ৰাষ্ট্ৰীয় উদ্যান তো দিহিং পাটকা ৰাষ্ট্ৰীয় উদ্যানখন আপোনালোকক মই দেখাই যাম তো আপোনালোকে প্লিজ চাই যাব আৰু যেহেতু মই আজি ৰাষ্ট্ৰীয় উদ্যানলৈ ব্লগ কৰিম বুলি ভাবিছো তো ব্লগটো আপোনালোকে চাই যাব তো যেহেতু আমাৰ এয়াৰ গেট বনি আছে দিহিং পাটকা ৰাষ্ট্ৰীয় উদ্যানৰ গেট বনি আছে তো গেটখন আপোনালোকক দেখাইছো চক আৰু যেহেতু আমাৰ গেটখনত এতিয়া বৰ্তমান কাম চলি আছে তো এয়া চক গেটখন বনাই আছে আৰু কমপ্লিট হোৱাগৈ নাই তো যেহেতু কমপ্লিট হ'বলৈ অলপ সময় লাগিব তাৰ পিছত আপোনালোকে চাব কিমান ভাল লাগিব গেটখন তো ফাইনেলি আপোনালোকক মই দেখাই যাম এটাকৈ আমাৰ দিহিং পাটকা ৰাষ্ট্ৰীয় উদ্যানৰ চমু পৰিৱেশ আপোনালোকে চাই যাব যেহেতু এইটো এটা আমাৰ ফৰেষ্টৰ কেম্প হয় নতুনকৈ বনি আছে এইটো ফৰেষ্টৰ কেম্প তো হিফালেদি আপোনাৰ শিৱৰ মন্দিৰ এটা পাব এইটো শিৱৰ মন্দিৰ এইটো চক শিৱ মন্দিৰ আৰু আপোনালোকক আগলৈ এনেকৈ ভাল প্লেস বিলাক দেখাই যাম তো এইবিলাক চক মানে এইটো এটা নতুনকৈ বনি আছে বাংলাৰ ফৰেষ্টৰ বাংলা হয় এটো ফৰেষ্টৰ থাকে তো আপোনালোকে নিশ্চয় আহিলে এইবিলাক দেখা পাব আমাৰ দিহিং পাটকা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিলে নিশ্চয় দেখা পাব তো ফাইনেলি এতিয়া আমি ভিতৰলৈ সোমাই পালো এখন ঠাই জেগাটোৰ নাম হৈছে আপোনাৰ চৰাইপুং আৰু যেহেতু চৰাইপুঙত খুবেই জনপ্ৰিয় ঠাই হয় এইটো জেগাটো বিলদৰে হয় পশু-পক্ষী জীৱ-জন্তু মানে প্ৰায় ইয়াত পানী খাবলৈ আহে চৰিবলৈ আহে আৰু বিশেষকৈ আমাৰ ইয়াত বেছি হাতী আহে ইয়ালৈ তো ইয়াত মানে জেগাটো নিমখপুং বুলি কয় এইটো তো ইয়াত হাতী আহি ঘুলি লয় আৰু গা ধুৱে তেনেকৈ গা ধোৱা জেগাটো দেখাইছো আপোনালোকে ইয়াত ঘুলি লয় আৰু গা ধুৱে চাব হা জেগাটো এটোৱে আপোনাৰ হাতী ঘুলি লোৱা জেগা হৈছিলে তো এতিয়া ফাইনেলি আমি ভিতৰলৈ সোমাই যাম আপোনালোকে চাই যোওক ব্লগটো তো এনেকৈ আমি সোমাই গৈছো কেনেকুৱা লাগিছে পৰিৱেশটো চকচোন আৰু যেহেতু আজি মানে কি কম একদম ৰাস্তাটো খুবেই ধূলি বহুতে ধূলি হৈ আছে ৰাস্তাটো বনি আছে ন তো ফাইনেলি গাইছ আমি পাই গলো হি টিপাম চক জায়গাটো কিমান ধুনীয়া লাগে আৰু মন্দিৰ এটা আছে আমাৰ টিপামত তো এইটো জেগাটো চাক কি ধুনীয়া আমি চমুকৈ দেখাইছো মই ইমান ভালকৈ দেখাব পৰা নাই কাৰণ চমুকৈ দেখাইছো আপোনালোকক তো খুবেই পুৰণা মন্দিৰ হয় এইটো আপোনাৰ এই টিপা মন্দিৰটো খুবেই পুৰণা মন্দিৰ হয় তো ইয়াত আহিলে গম পাবই দেখিবই আৰু যেহেতু
ইয়াতে মানে শিৱ পূজা পতা হয় শিৱৰাত্ৰিৰ দিনাখন। তো আমি এনেকৈ লাহে লাহে আহি ফাইনেলি পাই গ'লোহি আমাৰ কঁঠালগুৰি আপোনাৰ ফৰেষ্টৰ কেম্প। এইটো আপোনাৰ ফৰেষ্টৰ কেম্প। এফালে আকৌ এটা শিৱ মন্দিৰ পাব, ইয়াতে শিৱ মন্দিৰ, এইটো ফৰেষ্টৰ কেম্পটো। তো ফাইনেলি আপোনালোকক মই শ্বৰ্টকৈ দেখালোঁ। তো ব্লগটো যদি ভাল পাইছে আপোনালোকে প্লিজ কমেণ্টত জনাব। চমুকৈ দেখালোঁ হা। যদি ভাল পাইছে ব্লগটো প্লিজ কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা নতুনকৈ ভাল ভাল ব্লগ ভিডিঅ' চাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু গাইজ আজিলৈ ইমানেই আছিল মোৰ ব্লগ ভিডিঅ'টিত আপোনালোকক দেখাবলৈ। তো অন্য এটা ভিডিঅ' লৈ মই আকৌ আহি আছোঁ। তো আজিলৈ ইমানে, বাই বাই, টাটা।